নমস্কাৰ বন্ধুসকল, যেহেতু অসম পুলিচৰ অতি সোনকালে এডমিট কাৰ্ড ওলাও হৈ আছে আৰু আপোনালোকে হয়তো ভাবি আছে এক্সিলেণ্ট মাৰিব পাৰিম নে নাই, আৰু কিছুমানে হয়তো সকলোৱে ৰানিঙত পুৰা মাৰি আছে কম মিনিটতে, কিন্তু এক্সিলেণ্ট মাৰিব পৰা নাই লং জাম্পত। যেহেতু লং জাম্পত আপোনালোকে হয়তো বেছিকৈ মাৰিব পৰা নাই, কিছুমানে হয়তো ভাবি আছে কিয় বেছিকৈ নোৱাৰোঁ মাৰিবলৈ। আৰু যেহেতু আমাৰ লং জাম্পৰ বেছিকৈ মাৰিব লাগিলে কেইটামান মানে তাৰ ব্যায়াম আছে, সেইকেইটা ব্যায়াম কৰিলে আপোনাৰ লং জাম্পটো মানে এক্সিলেণ্ট আহিব। আপুনি যদি 13 ফুট বা 14 ফুট মাৰি আছিল, আপোনাৰ 16, 16.5 বা 17 এইখিনি যাব, কিন্তু আপুনি ৰেগুলাৰলি প্ৰেক্টিচ কৰিব লাগিব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, আৰু হয়তো অলপমান ভিডিঅ'টো দীঘলীয়া হৈ যাব পাৰে, কিন্তু আপোনালোকৰ মাজলৈ মানে গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু আপোনালোকে যদি এক্সিলেণ্ট মাৰিব পৰা নাই, আপোনালোকে 10 দিনৰ ভিতৰত এক্সিলেণ্ট মাৰিব পাৰিব। আৰু বহু ল'ৰা ছোৱালীয়ে দেখা গৈছে যে মানে লং জাম্পত অলপমান কমি আছে তেওঁলোকৰ। যিহেতু আমাৰ 16.5 মাৰিলেহে 20 পায়, তাৰ কাৰণে আপুনি 20 পাবলৈ আপুনি এক্সিলেণ্ট মাৰিব লাগিব। এক্সিলেণ্ট মাৰিবনো কেনেকৈ, কেইটামান সেইকেইটা ব্যায়াম আপোনালোকক দেখুৱাই দিছোঁ, আৰু মই ডাইৰেক্টলি আপোনালোকক দেখুৱাই দিম প্ৰথম কোনটো কৰিব লাগিব ফাৰ্ষ্ট, আৰু ৰেগুলাৰলি কৰি থাকিব সেইকেইটা ব্যায়াম। তেতিয়া আপোনাৰ মানে এক্সিলেণ্ট অহাটো পূৰা ফাইনেল, 10 দিনত আপোনাৰ আহি যাব এক্সিলেণ্ট। আৰু মেইন প্ৰব্লেম বহুকেইটা আছে, আৰু আপুনি এক্সিলেণ্ট মাৰিবলৈ লং জাম্পত আপোনাৰ 100 মিটাৰটো স্পীড লাগিব। 100 মিটাৰটো আপুনি ৰেগুলাৰলি প্ৰেক্টিচ কৰিব, মানে কি দৌৰাটো যদি স্পীড হয় তেতিয়া লং জাম্পটো মানে অলপমান বেছিকৈ যাব পাৰিব। তাৰপিছত কিছুমানে হয়তো লং জাম্পটো দৌৰিব পাৰে, কিন্তু জাম্পটো বেছিকৈ মাৰিব নোৱাৰে, সেইটোৰ ওপৰতো কথা পাতিম। যিহেতু আমাৰ যিকেইটা ব্যায়াম সেইকেইটা ব্যায়াম আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমে, আৰু কিহৰ কাৰণে। আৰু কিছুমানৰ মানে কি দৌৰি আহি আচৰ গণ্ডগোল হৈ যায়, মানে কি দৌৰি আহি আচত মানে শ্ল' হৈ যায়, কিন্তু সেইটো কৰিব নালাগে। শ্ল' কৰিলে আপোনালোকৰ সেই হেৰি হৈ যাব, আপোনালোকৰ বেছিকৈ যাব নোৱাৰিব। আপুনি যিটো স্পীডত মাৰিছে আৰু আপোনাৰ আচডাল নিমিলে বা সেনেকুৱা ধৰণৰ সকলোবোৰ কথা পাতিম। প্ৰথমে আপোনালোকক প্ৰথম ষ্টেপটো আপোনালোকক দেখুৱাই দিছোঁ, কোনটো ষ্টেপ প্ৰথমে আপোনালোকে লং জাম্পৰ কাৰণে সদায় ৰেগুলাৰলি কৰিব। কিন্তু গোটেইকেইটা ষ্টেপ আপুনি ৰেগুলাৰলি কৰিব নোৱাৰিলেও, কিন্তু এটা ষ্টেপ আপুনি ৰেগুলাৰলি কৰিব, সেইটোত কৰিলে মানে আপোনাৰ এক্সিলেণ্ট থাকিব। আৰু আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু আপোনালোকক প্ৰথমটো ষ্টেপ দেখুৱাই দিছোঁ কেনেকুৱাকৈ, সেইটো ষ্টেপ আপুনি ৰেগুলাৰলি কৰক। বাকীকেইটা ষ্টেপ আপুনি ৰেগুলাৰলি কৰিব নোৱাৰিলেও, কিন্তু এইটো আপুনি লং জাম্প মাৰাৰ আগত কৰি ল'ব। আৰু সেইটো ষ্টেপ দেখুৱাই দিছোঁ, বন্ধ নকৰিব। আপুনি যোনডাল আপোনাৰ লং জাম্প মাৰা আছে, আমি বাৰু ইয়াতে বৰ্তমান ফিল্ডত নাই, লং জাম্প মাৰা আমি ফিল্ডত নাই। আপোনালোকক বৰ্তমান মই যিকেইটা মানে টিপছ সেইকেইটা দিব খুজিছোঁ। গধূলি মানে পিছবেলাকৈ মই ফিল্ডত যাম, আপোনালোকৰ লং জাম্পটো দেখুৱাম কিমান মাৰোঁ আৰু কেনেকুৱাকৈ আমি প্ৰেক্টিচ কৰি আছোঁ সেইখিনিও দেখুৱাম। প্ৰথমতে আপুনি এনেকুৱাকৈ আঁচ এডাল দি ল'ব। ধৰি লওক এডাল লং জাম্পৰ আঁচ, ইয়াতে আপুনি এনেকৈ ল'ব, লৈ কিনে কেমেৰাটো ভালকৈ ল'বা। তাৰপিছত আপুনি এনেকুৱাকৈ প্ৰায় আপুনি এনেকুৱাকৈ 10-12 বাৰ আপুনি ৰেগুলাৰ মাৰিব। আপুনি বাকীকেইটা বাৰু ষ্টেপ আপুনি নকৰিলেও নাই, কিন্তু এইটো আপুনি 10-12 বাৰ ৰেগুলাৰলি কৰিব। আৰু এইটো মাৰাৰো ভাগ আছে, ডাইৰেক্টলি কৰিব নালাগে। এইডাল আঁচ এনেকুৱাকৈ যায়, এনেকুৱাকৈ দিব লাগিব, মানে কি পূৰা ওপৰত উঠিব লাগিব। চাই লওক, এই চিষ্টেমত আপোনালোকে এই চিষ্টেমটোত আপোনালোকে কৰি থাকিব ৰেগুলাৰলি। বাকীকেইটা বাৰু আপোনালোকে ৰেগুলাৰলি নকৰিলেও নাই, এইটো কিন্তু ৰেগুলাৰলি কৰিব। আৰু ছেকেণ্ড ষ্টেপটো আপোনালোকক দেখুৱাই দিছোঁ, আৰু আমি এনেকৈ পুতি লৈছোঁ। এইকেইটা মানে ব্যায়াম আছে, আপোনালোকক দেখুৱাই দি আছোঁ অলপ পিছত মাৰি কিনে। আৰু আপোনালোকেও এনেকৈ পুতি লওক। পুতি লৈ মই 4ডাল পুতিছোঁ, আপোনালোকে পাৰিলে বেছিকৈ পুতিব লাগে, বেছিকৈ পুতিলে বেছি ভাল হয়। আৰু এনেকৈ মই বেছি ওখ কৰা নাই, আপোনালোকে ওখ কৰি ল'ব। প্ৰায় ইয়াতে 1.5 ফুটৰ অলপ বেছি আছে, আপোনালোকে 2.5 ফুটমান কৰি ল'ব, তেতিয়াহ'লে আপোনাৰ জাম্পিংটো ওপৰত যাব। আৰু এইটো হৈছে বন্ধুসকল 2 নম্বৰ ষ্টেপ, এইটো আপোনালোকে কৰিব। এইটো চাই লওক 2 নম্বৰ ষ্টেপটো।
আৰু বন্ধুসকল এনেকুৱাকৈ আপোনালোকে পুতি কিনে এইটো কৰিব আৰু নেক্সটটো দেখুৱাই দিছোঁ আপোনালোকে চাই থাকক বন্ধুসকল 3 নম্বৰ ষ্টেপটো আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে চাই থাকিব আৰু সকলোৰে দৌৰাৰ মানে বেলেগ কিছুমানৰ লেফ্টখন পৰে কিছুমানে লেফ্ট ভৰিৰে বেছিকৈ মাৰিব পাৰে কিছুমানে ৰাইটেৰে পাৰে সেইকাৰণে যিসকলে ভাগ লাগিছিল যিসকলৰ মানে লেফ্ট ভৰিখন পৰে তেওঁলোকে লেফ্টখনেৰে এনেকৈ উঠি যাব এনেকৈ যিমানবাৰ উঠিব চেষ্টা কৰিব যিসকলৰ ৰাইটখন পৰিব লেফ্টখন ওপৰৰ ফালে নিবলৈ চেষ্টা কৰিব এইটো 3 নম্বৰ ষ্টেপ আৰু 4 নম্বৰ ষ্টেপটো আপোনালোকক দেখুৱাই দিছোঁ চাই থাকক যিমান পাৰে ওপৰৰ ফালে আপুনি উঠিবলৈ চেষ্টা কৰিব আৰু আছে 5 নম্বৰ ষ্টেপ দেখুৱাই দিছোঁ আৰু আপুনি যদি লং জাম্প মাৰে নহয় লং জাম্প মাৰিলে আপুনি মানে দৌৰি আহি যেতিয়া মানে ওপৰৰ ফালে উঠিব তেতিয়া এনেকৈ দৌৰি আহিছে আপুনি দৌৰিছে এনেকৈ জাপটো মাৰিয়ে আপুনি এনেকুৱাকৈ দিলে আপুনি অলপ দূৰত পৰিব যদি আপুনি ডাইৰেক্টলি যদি জাপটো মাৰি এনেকুৱাকৈ পৰিছে তেতিয়াহ'লে আপোনাৰ বেছি নাযাব যিমান পাৰে ওপৰৰ ফালে যাবলৈ চেষ্টা কৰিব আৰু আপোনালোকক লাষ্ট ষ্টেপটো দিছোঁ এইকেইটা যদি আপুনি ফ'ল' কৰে ন আপুনি 10 দিনত মই গেৰাণ্টি দিছোঁ 10 দিন 15 দিনৰ ভিতৰত আপোনালোকৰ এক্সিলেণ্ট মাৰ্ক আপুনি পাব যেহেতু ইণ্টাৰভিউ লৈ যিহেতু 17 তাৰিখে এডমিট কাৰ্ডসমূহ তেওঁলোকে দিব বুলি কৈছে বেছি দিন নাই আপোনালোকে গুৰুত্বপূৰ্ণভাৱে এইকেইটা টিপছ ফ'ল' কৰিব আপুনি সফল হ'ব পাৰিব আৰু মই আজি ছাবস্ক্ৰাইব কৰাৰ কথা নকওঁ আপোনালোকে খালি কিবা এটা শিকি লওক ছাবস্ক্ৰাইবটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে শিকাটো ডাঙৰ কথা আৰু আপোনাৰ যদি 100 মিটাৰ যদি স্পীড নাই 100 মিটাৰটো স্পীড নোৱাৰিলে আপুনিতো লং জাম্পটো আপোনাৰ হ'ব আপোনাৰ মানে অলপ কমকৈ যাব 100 মিটাৰটো যিহেতু আপোনাৰ স্পীড নাই 100 মিটাৰটো স্পীড অনা এটা ব্যায়াম আছে সেইটো কৰিলে আপোনাৰ 100 মিটাৰটো আহিব মই দেখুৱাই দিছোঁ এইটো ব্যায়াম কৰিব আপুনি 100 মিটাৰ আপোনাৰ খুব কম দিনৰ ভিতৰত আহিব আৰু বন্ধুসকল যেহেতু মই এতিয়া বৰ্তমান লং জাম্পৰ ফিল্ডত নাই পিছবেলাকৈ লং জাম্প মাৰিবলৈ যাম আপোনালোকক লং জাম্পটো দেখুৱাই থাকিম আপোনালোকে খালি ভিডিঅ'টো যদি সম্পূৰ্ণকৈ যদি চাইছে তেতিয়াহ'লে আপুনি গম পাব যদি সম্পূৰ্ণকৈ যদি চোৱা নাই তেতিয়াহ'লে আপুনি বুজি নাপাব কাৰণ কিয় প্ৰথম যদি আৰম্ভণিৰ পৰা সম্পূৰ্ণকৈ আপুনি চাইছে তেনেহ'লে সেইকেইটা টিপছ আপুনি পুৰা ফ'ল' কৰিব যেহেতু আমাৰ লং জাম্পটোত মানে কম কষ্টত মানে অলপমান কষ্ট কৰিলে আপুনি এক্সিলেণ্ট মাৰিব পাৰিব কিন্তু ৰানিঙততো আপুনি এক্সিলেণ্ট মাৰাটো অলপ অসম্ভৱ হৈ পৰে তথাপিও এক্সিলেণ্ট
কিছুমানে মাৰে কিন্তু বহু সংখ্যকে এক্সিলেণ্ট নাপালেও মানে লং জাম্পত যদি আপুনি 20 উঠাব পাৰে আৰু ৰানিঙত 10 পালেও কথা নাই, আপুনি 30 হৈ গ'ল, আপোনাৰ এডমিট কাৰ্ড আহিব। আৰু আপোনাৰ যিহেতু এতিয়া আমি পিছবেলাকৈ লং জাম্প মাৰিবলৈ যাম, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু লং জাম্প আমি পিছবেলাকৈ মাৰি আপোনালোকক দেখুৱাম কেনেকৈ আমাৰ ল'ৰাসকলে প্ৰেক্টিছ কৰি আছে, দেখুৱাই থাকিম। শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। বন্ধুসকল ফিল্ডত আহি পালোঁ আৰু আপোনালোকক আজি লং জাম্প দেখুৱাম। যিহেতু কৈছিলোঁ এতিয়া লং জাম্প মৰা আমাৰ ফিল্ড পাই গ'লোঁ আৰু এয়া কাম কৰি আছে, লং জাম্পৰ বালি দি আছে। এয়া চাই লওক ফিল্ড পূৰা বালি দিছে। মানে বালি দিলে কি হয় আপোনাৰ ভৰিত ইনজুৰ নহয়, তাৰ কাৰণে বালি দি ল'ব লাগে। আৰু ইয়ালৈকে 20 ফুট আছে আমাৰ। আৰু মই যিহেতু কৈছিলোঁ আপোনালোকক মানে আচত কিয় মানে কি আপুনি ৰং কৰি মাৰে বা আপোনাৰ খোজ নিমিলে বা শ্ল' হয় সেইটো আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। বন্ধুসকল আপোনাৰ যিহেতু আঁচ নিমিলে এইটো চাই ল'ব আৰু এনেকৈ আঁচডাল মানে আপুনি চাই ল'ব প্ৰথমতে। আৰু যিহেতু ৰং হৈ থাকে এই প্ৰথমতে আপুনি মিলাই ল'ব, এনেকৈ মিলাই লৈ উঠি তাৰপিছত এনেকুৱাকৈ আঁচডাল হয়তো আপুনি সেই কৰি ল'ব, জুখি ল'ব ভৰিৰে। 30 মিটাৰ ল'ব লাগে মিনিমাম, আপুনি 25 মিটাৰো ল'ব পাৰে, সেইটো আপোনাৰ লগত কথা হ'ব। এনেকৈ দৌৰি আহি আপুনি আঁচডাল মানে কি মিলাবৰ কাৰণে আপুনি এনেকৈ চাব লাগিব, শ্ল'লি আহিব লাগিব প্ৰথমতে। তাৰপিছত মই এইবাৰ জোৰেৰে আহি দেখুৱাম আপোনালোকক, চাই লওক। এয়া আঁচডাল পূৰা মিলি গৈছে। আপুনি জোখটো ল'লে আপোনাৰ ৰং নহয়। বন্ধুসকল বৰ্তমান লং জাম্প মাৰিম, আপোনালোকক চাই থাকিব, পূৰা চাই থাকক আপোনালোকে। মাৰো মাৰো জলদি। এয়া আমাৰ লং জাম্পৰ কিঙে মাৰি আছে, লং জাম্পৰ কিং। এয়া 18 ফুট। বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে আৰু মই লাষ্ট 19লৈকে পাৰোঁ লং জাম্পটো, 19ৰ ওপৰত নোৱাৰোঁ কিন্তু প্ৰায় তাৰমানে নৰ্মেলটো 18 থাকে। আৰু আপোনালোকেও আশা কৰিছোঁ হয় যিকেইটা মই টিপছ দিছোঁ সেইকেইটা ফ'ল' কৰি আপোনালোকেও সফলতা হ'ব বুলি। আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি প্ৰথমবাৰলৈকে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যেন সকলোৱে পাই যায়। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় অসম।